বিদ্যালয়ৰ কামতো বেবেৰিবাং কোবাবলৈ এৰা নাই লোক নিৰ্মাণ বিভাগে। আকাশ মাৰ্গত উৰিছিল কেৱল বিমান। বিমানৰ শব্দতেই চপৰা চপৰে খুলিল চাদৰ টুকুৰা। মুকলিৰ পূৰ্বে এই অৱস্থা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে এটা বিল্ডিঙৰ কাম। লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই বিল্ডিংটো। প্ৰায় নিৰ্মাণ কৰা শেষ হৈছে যদিও এতিয়ালৈ সমজি লোৱা নাই বিদ্যালয়ে। তাৰ আগতেই চপৰা চপৰিকৈ খুলিল চাদৰ টুকুৰা। বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ছাদখন নিৰ্মাণ কৰাৰ সময়ত ব্যৱহাৰ কৰিছিল প্লাষ্টিক, আৰু এই প্লাষ্টিকৰ ফলত ছাদৰ টুকুৰা টুকুৰিকৈ খুলি যোৱাৰ সন্দেহ কৰিছে বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে। ফলত এতিয়া আতংকিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতি। বিল্ডিংটো মিস্ত্ৰীখিনি যিখিনি মানে ছাদৰ তলত প্লাষ্টাৰ কৰিছে, আমি স্কুলৰ ফালৰ পৰা বাইদেউ নিজেও কৈছে বোলে প্লাষ্টাৰৰ এই ছাদৰ তলত দিয়া মানে প্লাষ্টিকটো এৰুৱাই পেলাই ছাদটো দিয়া। বাৰে বাৰে বাইদেউ কোৱাৰ পাছতো মিস্ত্ৰীবিলাকে গুৰুত্ব দিয়া নাই। ফলত কালি ভাটিবেলা সময়ত ওপৰেদি জাহাজ যোৱাৰ কণ্টেক্ট পাছতেই এই ছাদৰ তলত থকা প্লাষ্টাৰটো খহি পৰা দেখা গৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষা জোনাৰাণী ভাগৱতীয়ে অৱগত কৰাইছে জিলা শিক্ষা বিষয়াক। ইয়াৰ উচিত তদন্ত হ'বনে, সেয়া হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক, খবৰ অসম। গতিকে এইটো এটা ডাঙৰ মানে আশংকাৰ দেখা দিছে। আমাৰ ক্লাছ কৰিবলৈ অসুবিধা হ'ব, আনকি আমি তাতে নিজেও যাবলৈ অসুবিধা পাইছোঁ। কাৰণ ওপৰেদি জাহাজ চোৱাৰ ফলত যদি আমাৰ ছাদৰ প্লাষ্টাৰটো খহি পৰিল আৰু পৰিও আছে, কালিও পৰিছে, আজিও অলপ পৰিছে, কিন্তু এইটো মিস্ত্ৰীবিলাকে বা ঠিকাদাৰে কি কামটো কৰিলে? গতিকে সেইটো কামৰ বাবে আমি পুনৰাই সেই কামটো হ'বৰ কাৰণে আমি আপত্তি জনাইছোঁ।